হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু দীপাৱলী আৰু মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু ৰাতিপুৱা শুই উঠি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এটা মোৰ বিশেষ দিন আছে আৰু কি বিশেষ দিন সকলোখিনি আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন আজি দীপাৱলী বুলি কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গাইজ ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ। আজি দেৱালী পুৰা চাকি তাকি জ্বলবা দেবনে নেদে নাজনো বাৰু। দুৰ্গা পূজাতো বৰষুণ, এইবাৰ দেৱালীতো বৰষুণ, এইবাৰ কিনা ৰাসতো বৰষুণ আহিব, এইবাৰ বৰষুণ নেৰাই হৈছে। বাকী যি কি নহওক দিয়া বৰষুণ দি থাক। ইফালে মই ঘৰ কাঠি মুচপাক লাগি পুৰা মানে মাটি চাটি ভিজাই থৈছিলোঁ আৰু মাটিখিনি সিজাই নাই ধুনীয়াকৈ মুচপিয়া লাগব। এতিয়া ঘৰ দিয়া বৰষুণ দি থাক ধুই লৈ যায় তথাপি মুচি থাকিম। ইফালে আমাৰ মায়ে পুৰা ফুল ৰোৱাত ব্যস্ত, বৰষুণ দিছি না ফুল চুল ৰুলি মানে হ'ব আৰু পুৰা ৰোৱাত ব্যস্ত হৈছে। ইফালে ধুত্ৰাৰ গাছ চাছ গোটেই ৰুচি মাই আৰু ইফালে তুলসী মখা নিজে হৈছে বাৰু ৰোৱা নাই। তাৰপাছত ইফালে মোৰ কাঠি ঘৰ মোচা হৈ গ'ল আৰু বৰষুণ দিলে নহয় বহুত লেতেৰা হয়, ডেইলি মুচলিও লেতেৰা হয়, ইমান চেলেনি পৰে। আৰু আমাৰ মাটিৰ ঘৰ যিহেতু আৰু মুচি ধুনীয়াকৈ থৈ দিলোঁ দিয়ক। আৰু এটা মানে বস্তু হৈছে আমাৰ কাঠি কৰপা এইবিলাক নাজনো বাৰু। এখেতক আমি ইয়াতে মানে কাকৰা বুলি কওঁ, আপোনালোকে কি কয় কমেণ্ট কৰি জনাবচোন। ইফালে আমি কাকৰা বুলি কওঁ আৰু তেখেতক মইতো ধৰিব নোৱাৰোৱে, ফুটে চুটে দিব হাতে চাতে। তাক লাঠি একডাল ধৰি আমাৰ যিহেতু মাটিৰ ঘৰ ইফালে আমাৰ ইন্দুৰৰ গাঁতা আছে, ইন্দুৰৰ গাঁতাত তাক সোমাই দিছোঁ। সি পুৰা ইন্দুৰগিলা খাই থাকোঁ। তাৰপিছতে এইগিলাখান শেষ কৰি থৈ মই যোৱা বছৰে চাকি আছিল পুৰা মনত ভৰোৱাই পুৰা লেতেৰা হৈ গৈছি। চাকিখিনি ধুবাক লাগি ওলাই লৈছোঁ। সোনকালে ধুই চুই থৈ দিওঁ আৰু বৰষুণ চৰষুণ জোৰকৈ দিলে পিছত ধুবা নৰিম আৰু বৰষুণ দিলেতো আৰু জ্বলাবা নৰিমেই আৰু বৰষুণটো কমলি আৰু জ্বলাবা লাগব, শুকাব লাগব নহয়। সেইকাৰণে সোনকালে ধুই চুই পুৰা এনেকৈ চাকিকেইখন উল্টে দিছোঁ মানে। আৰু আজি মোৰ বিশেষ দিনটো মানে কি জানেনে, যোৱা বছৰৰ এই দেৱালীৰ দিনা মই প্ৰথম ব্লগ আৰম্ভ কৰিছিলোঁ আৰু মানে বহুতে কৈছিল তই ভিডিঅ' বনাওঁ এই বেলেগৰ জোৰত মই পুৰা ভিডিঅ' বনাই আছিলোঁ আৰু যেতিয়া মোৰ 10K হ'ব ইউটিউবত তেতিয়া মই মানে নামকেইটা মেনশ্যন কৰি দিম তাক আৰু সোনকালে আৰু 10K কৰি দিয়ক। আৰু ইমানখিনি মৰম দিয়াৰ বাবে বাৰু আপোনালোকক বহুত ধন্যবাদ। আগক লাগি মোৰ ভিডিঅ'গিলা চাব আৰু কেনে পায় ক'ব। আজি মই মানে নলবেৰিয়াত বনালোঁ কাৰণ কিয় জানে না, মোক বহুতে কৈ আছে যে তই নলবেৰিয়াত ভিডিঅ'গিলা বনালি ভাল লাগে, ঘৰত যিটো ভাষা ব্যৱহাৰ কৰা সেইটো ভাষাত বনালি মানে ভিডিঅ'গিলা বহুত ভাল লাগে, তই সেনেকৈ বনাবিচোন। মই বোলো দে তেতিয়াহ'লে তহঁতৰ কথা মতে মই ভিডিঅ'গিলা বনাওঁ, তহঁতে যিহেতু ভিডিঅ'গিলা চাবি তহঁতে শ্বেয়াৰ কৰবি, সেইকাৰণে আৰু তহঁতৰ কথা মতে বনাওঁ। ইফালে আমাৰ আহি পিছে বৌ মানে মোক কাপোৰ চিলাব দিবে আছে আৰু তাৰপিছত মায়ে এইফালে চাহ তাহ দিলাক আৰু বৌ আৰু মায়ে খাই আছে। তাৰপাছত ইফালে মানে পুৰা দেৱালীৰ পুৰা ধামাকা মেছেজ আহি আছে, মানে চবেই আৰু শুভেচ্ছা দি আছে আৰু মোৰ ফালৰ পৰা চবকে শুভেচ্ছা দিছোঁ, চবেই ভালে থাকক। ইফালে গা পা ধুই একবাৰ ৰাস্তা কাছোঁ, তাৰমানে কলপুলি ফুটপিয়া লাগব না, জাগা চাগা চাই থৈ দিওঁ। আৰু আমাৰ পৰা পুৰা ৰাস্তাৰ কাষতে মানে চাকি তাকি নুমেই যায়, অলপ দূৰত ফুটপিয়া লাগব। ইফালে বৌয়ে দি থৈ যাওঁ কাপোৰযোৰ, মানে বহুত ধুনীয়া লাগছে কাপোৰযোৰ হয়নে। আৰু ইফালে এটা চাৰিআলিৰ 7 গাঁৱৰ পৰা এযোৰ কাপোৰ অৰ্ডাৰ আছিল, তাৰমানে কাপোৰযোৰ মই ধুনীয়াকৈ আধা বনাইছোঁ বাৰু, আধা বনোৱা টাইম পোৱা নাই। আৰু যদি কাৰোবাক লাগে এনেকুৱা কাপোৰ মোক কমেণ্ট কৰিব পাৰে, হয়তো মেছেজ কৰিবও পাৰে। তাৰপাছত ইফালে আমাৰ বাইদেৱে আৰু ইফালে বম চম ফটকা চটকা দি থৈ গৈছে, ইফালে ফুলজাৰি দিছে ধুনুক লাগি। ইফালে কিবা এইটো পপ বম পাকাত ধৰি ল'লি ধকে যায়, ইমান মানে চাউণ্ড নহয় আৰু সৰু চলিৰ কাৰণে ভাল। তাৰপাছত ইফালে পুৰা মই কলপুলি ফুটপাক লাগি পুৰা গাটা চাটা খুন্দছোঁ, শুনবা নৰি মানে পুৰা শিল আছে না, সেইকাৰণে শুনবা নৰি হ'লেও মানে মই হাৰ মানা নাই, পুৰা মানে শান্তি আছোঁ। আজি মানে কলপুলি পুতিহে এৰিম, তাতে যিহেতু দাদা নাই কাৰণে মই আৰু তাক লাগি ৰখি থকা নাই, আহাক লাগি পুৰা এয়া পুতি চুটি ৰেডি গাইজ। মই পুৰা কলপুলি চলপুলি পুৰা পুতবা পাৰোঁ আৰু মোক যোনী পায় ভাগ্য কৰি পাব, মোৰ টেনশ্যনে নাই, মই গোটেইখিনি কৰিব পাৰোঁ আৰু ধেমালি কৰিলোঁ অলপ। তাৰপিছত এয়া গধূলিৰ সময়খিনিত পুৰা চাহ তাহ খাই ল'লোঁ, গাখীৰ দিয়া চাহ মোৰ বহুত প্ৰিয় জানে না, কাৰ প্ৰিয়, বহুতৰে প্ৰিয় বুলি জানো। হ'লেও আজিকালি মানুহ মানে গেষ্ট্ৰিকক ভয় কৰি গাখীৰ দিয়া চাহ নাখায়, কিন্তু মোৰ মূৰৰ বিষ উঠে। তাৰপিছত ইফালে দাদাই আৰু গধূলি ধুনীয়াকৈ এইগিলা চকৰি আনছি, এইগিলা বম আনছি, এইগিলাখান কি বেয়া নাজনো আৰু ফুটাবা চুটাবা নল্লো এনেই গেল। ইফালে পপ বম আনছি আমাৰ ধুনুক লাগি, সি যদি বম মাৰিব নৰে নহয়, এইগিলা পপ আনছি কিবা পাকাত দলাই দিলে ঠাঠুকৈ যাই থাকে। তাৰপিছত এইফালে চকলেট বম, ফুলজাৰি, কলগাছ মানে গোটেইখিনি আনছি। তাৰপিছত এয়া গধূলাৰ সময়ত পুৰা মই এয়া চাকি জ্বলাবাক লাগি পুৰা তেল চেল দিছোঁ, মানে ৰেডি কৰি আছোঁ, মানে জ্বলাবা লাগব না যিহেতু পোহৰৰ উৎসৱ, চবফালে পোহৰ কৰি দিবা লাগব নে কি কয় গাইজ। আপোনালোকৰ আয়োজন কেনে চলছি বাৰু। তাৰ পাছতে ইয়াত ধুনীয়াকৈ মই গোটেই চাকি ঘৰত তেল দিছোঁ, আধা পচি ভাই মায়ে দেখা পালে মোক গোটেই একেবাৰে গালি পাৰি শেষ কৰিব আৰু। তাৰ পাছতে ইফালে ধুনীয়াকৈ ইয়াত চাকি জ্বলালোঁ, তেল চেল দিলোঁ, সিয়া দিলোঁ ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ জ্বলাম।
তাৰ পাছত এনকে ধুনীয়াকৈ মই এখোৰা চাকি দিলোঁ কিন্তু দিলে কি হ'ব গাড়ীগিলা একদম পুৰা উৰি গেছি চাকি মখা নুমে গেছি মই জ্বলে আছোঁ মই গাড়ী যাই আছে নুমে আছে এমুখাকে কৰি আছোঁ মই ধুনীয়াকৈ এগিলাখান চাকি গোটেই নুমে গেছি গাইজ বৰ দুখ লাগছি মোৰ তাৰপিছত টেক্সা মাৰি থৈ আহিলোঁ থৈ আহি এইফালে বমৰ পুৰা পলিথিনটো লৈ মানে পুৰা এতিয়া বম মাৰিম আৰু পুৰা এইবিলাক কলকাছ চলকাছ পুৰা মাৰিম আৰু ফুল এনজয় গাইজ ফুল এনজয় ইফালে পুৰা লৈছোঁ এতিয়া বজোৱাৰ কথা এইটো পাত্তা এটি লগাই দিম এইটো মানে মোক বাইদেৱে দিছিল আৰু বজাবাক মাৰ বেক লাগি তাই এইটো মোক দিছিল ধুনুক সেইখিনি দিছিল পুৰা এইফালে মাৰ বেক লাগি ৰেডি ভয়ো লাগে হাতে চাতে যাব বুলি কিতে আকৌ জ্বলালোঁ বাকীকেইটা মই জ্বলাই দিওঁ ইফালে মই বম মাৰছোঁ মায়ে মোক গালি পাৰি আছে দূৰত মাৰিব দিছে ওচৰত মাৰিব মোক বোলে খুবেই মাৰিব আহিছে কেনেকৈ গালি পাৰি থাকে মোক মানে মস্ত ভয় কৰে আমাৰ মায়ে গিলাখান নজলৈ আকৌ নজলৈ মানে আৰু বেলেগে মাৰিলেও মানে মস্ত ভয় কৰে ইফালে পুৰা ফুলজাৰি লগাইছোঁ ফুলজাৰি একদম পুৰা ৰঙা নীলা বেঙুনীয়া সেউজীয়া মানে চব কালাৰৰ ফুলজাৰি পুৰা লগাই লৈছোঁ কিন্তু দুখৰ কথা কি মই ফটো চটো উঠিব নাপালোঁ মোক মানে ফটো মাত দিয়া মানুহ নাই একদম কেনেকৈ এনেই তাতে আৰু ফটোগিলা বেয়া হ'লে আকৌ খিনখিন বেছি খিনখিন লাগে না তাৰপিছত এইগিলাখান জ্বলে চলে আজৰি কৰি এই ৰাতি ওলছোঁ মই তাৰমানে নাম চাবা যাবা পানেৰীত নাম আছে আৰু পুৰা এক্সাইটেড হৈছোঁ বহুত দিনৰ পৰা মানে নাম চাবা যাম বুলি ভাবি আছিলোঁ তাৰপিছতে ইফালে মই আহি পালোঁ যিহেতু দেৰি হৈছে ইমানখিনি দেখে থকা নাই আৰু পুৰা আহিছোঁ আহিয়ে পুৰা পানেৰীৰ কালী মন্দিৰত নাম আছিল যিহেতু ইফালে মই চাকি বন্তি জ্বলালোঁ ইফালে আমাৰ মতিও পুৰা চাকি তাকি জ্বলাই আছে ভগৱানৰ পুৰা পূজা কৰি আছে ইফালে পুৰা ধুনীয়াকৈ চাকি তাকি জ্বলাইছে তাৰপাছত ইফালে আমাৰ নাম চলি আছে আৰু ইয়াৰ ভিতৰত সোমাই পুৰা নিৰ্মালি চিৰমালি ল'লোঁ ফটাও ল'লোঁ তাৰপিছত দেউৰ পৰা আশীৰ্বাদো ল'লোঁ অলপ যাতে ভাল চাল হয় তাৰপিছত এইটো নাম কিন্তু বহুত বেছি ধুনীয়া আছিল নামটো তাৰপিছত ইফালে আমাৰ মতি মই বাইদেউ মানে চবে মানে নাম চাবৰ কাৰণে বহিছোঁ আপিকেইটা আগে বহিছোঁ তাৰমানে মোৰ নাগৰা নাম বহুত বেছি প্ৰিয় আৰু আজি নামত কোন আছে গম পাইছে না আজি নামত আছে মিণ্টু দা চিনি পাইছি চাগে বহুতে চিনি পায় আৰু তেওঁ বহুত বেছি ভাইৰেল আৰু বহুত বেছি ধুনীয়া নাম গায় বহুত বেছি ভাল লাগছে মোৰ নাম চাই পেলাই আৰু মোৰ নাগাৰা নাম বহুত বেছি প্ৰিয় এটা মানে দলত সোমাম বুলি ভাবি আছোঁ কিন্তু ভাল দল এটা পোৱা নাই যদি আপোনালোকৰ কাৰোবাৰ তেনেকুৱা ভাল দল আছে তেতিয়াহ'লে মোক জনাব মই সোমাম দিয়ক মই বহুত ভাল পাওঁ আৰু মিণ্টু দাৰ নাম চাই বহুত ভাল লাগিল আৰু যিসকলে চাইতো তেওঁলোকেতো আৰু গমেই পাইছি নাই আৰু যিসকলে চোৱা নাই তেওঁলোকে চালি গম পাব পুৰা হিলে দিছি হিলে মই চালিনো কি হ'ব আপোনালোককো দেখাওঁ আপোনালোকে উপভোগ কৰক নে কি কয় গাইছ আৰু নাম চাম চাই পুৰা এয়া ঘৰমুৱাহঁতে এখন ই ৰিক্সাত কি যেন আমি 10টাৰো বেছি উঠছোঁ জানে এইগিলা কেলো মেলো কৰি পেলাই আহি আছোঁ আজিৰ ব্লগটো ইমানখিনি আছিল আৰু ব্লগটো চাই কেনে পেলাই কমেণ্ট কৰি জনাব নাপাহৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব পুৰা ধুনীয়াকৈ মজা কৰিলোঁ আপোনালোকে কি কৰিলাক কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানখিনিয়ে বাই বাই